নিৰ্বাচনৰ আগমুহূৰ্তলৈকে অসমত এটাই ইছ্যু থাকিব জুবিন গাৰ্গ আৰু সেই জুবিন গাৰ্গ ইছ্যুটোত মানুহক ডাইভাৰ্ট কৰি পেলাই মুখ্যমন্ত্ৰীয়ে ইলেকশ্যনৰ দুদিন আগত শ্যাম কানুৰ সিদ্ধাৰ্থক হয়তো গুলীয়াই এনকাউণ্টাৰ কৰি দিব পাৰে 100 ফুটৰ এটা মূৰ্তি বনাই দিব ভাৰত ৰত্ন প্ৰদান কৰি দিব ভাৰত ৰত্ন দিলে 100 ফুটৰ মূৰ্তি দিলে আপোনাৰ এনকাউণ্টাৰ কৰি দিলে মানুহ আহিব বাহ হিমন্ত দাই আমাৰ জুবিন দাক ন্যায় দিলে হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ সেই একেখিনি মানুহে তেওঁক আকৌ মুখ্যমন্ত্ৰী পাতিব গতিকে এই গোটেই ক্ৰনলজিটো বুজিব চেষ্টা কৰক আজি কোনো ইলেকশ্যন নেখেলাকে জুবিন গাৰ্গৰ 25 বছৰীয়া এজন মেনেজাৰ কেনেকৈ তেওঁ আজি বৈদেশিক মন্ত্ৰী হ'ল এই বৈদেশিক মন্ত্ৰী হোৱাৰ যিটো নীতি কোনে ইভেণ্ট পাতিব কোনে বৈদেশিক মন্ত্ৰী হৈ পেলাই কোনে ছিংগাপুৰলৈ নিব এই গোটেইবিলাক এটা নেক্সাছ এটা গেম আগৰ পৰাই বহু 3-4 বছৰ আগৰ পৰা ৰচনা কৰি থকা হৈছিলে মাত্ৰ গৰিমা শইকীয়া গাৰ্গ লগত থাকিলে তেওঁ হত্যা কৰিব পৰা হোৱা নাছিলে আমি কোৱা নাই হত্যা কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে হত্যা কৰিছে বুলি আৰু হত্যা সিদ্ধাৰ্থ শৰ্মাই কি খোৱা পানী বি ঢালিলে যে জুবিন গাৰ্গক তেওঁ হত্যা কৰিব সিদ্ধাৰ্থ শৰ্মাক কোৱা হৈছে তই জীৱনটোত মেনেজাৰ কৰি কিমান পাবি